নমস্কাৰ। আজি মই কইনা নতুন এখন ঘৰলৈ আহি মই খুব সুখী। শাহুমা মোৰ মাৰ তুল্য। শাহুমায়ে মোক খুব মৰম কৰে। শহুৰ দেউতা মোৰ দেউতাৰ তুল্য। তেখেতে মোক দেউতাৰ মৰমখিনি পূৰণ কৰিছে। মোৰ স্বামী মোৰ বন্ধুৰ তুল্য। প্ৰতিটো সময়তে প্ৰতিটো খোজতে আগুৱাই যাবলৈ মোক সাহস দিয়ে। মই আজি খুব সুখী। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেকৈয়ে যাতে ভগৱানে মোক সদায় আশীৰ্বাদ কৰি থাকে। হে ভগৱান, এয়া তুমি মোক কি দেখাইছা? আজিকালি ক'লেও ওলাই যাবই নোৱাৰা হ'লোঁ। সকলোৱে পিছফালে হাঁহিবলৈ ধৰে। চোৱা সৌজনী সন্তানহীনা। সৌজনীক নামাতিবা। সৌজনীক মাতিলে তোমাৰ অমংগল হ'ব। তাইৰ লগত কথা নাপাতিবা। সকলোৱে পিছফালে এনেকৈ কয়। মোৰ কিবা ভুল আছিল নেকি? মোৰো মন যায় 9 মাহ 9 দিন গৰ্ভত ৰাখি মাতৃ হ'বলৈ। মোৰো মন যায় সন্তানৰ মৰম পাবলৈ। মোৰো মন যায় ফুটা নুফুটা মাতেৰে মোক মা বুলি মাতক বুলি। সন্তানৰ মৰম পাবলৈ মোৰো মন যায়। আজিকালি দেখোঁ শাহুমায়েও মোক মৰম নকৰা হ'ল। শহুৰ দেউতাই মোক দেউতাৰ মৰম নিদিয়া হ'ল। স্বামীয়েতো মোৰ ফালে ঘূৰিয়ে নাচায়। হে ভগৱান, এয়া মোৰ কি হৈ গ'ল? মোৰ সংসাৰখন তুমি কি কৰি দিলা ভগৱান? মই এটাই কথা কওঁ ভগৱান, মোৰ দৰে যাতে আৰু কোনো স্থিৰ এনেকুৱা পৰিস্থিতি নহয়। কোনো স্থিৰ যাতে সন্তানহীনা হৈ নাথাকে। যাতে কাৰোবাৰ কথা শুনি কোনোবাই নিমিষতে নিজৰ জীৱনটো হেৰাই যায়। এয়া যেন কাৰো লগত নহয়। মোৰো মন যায় কেতিয়াবা মই নিমিষতে মোৰ জীৱনটো শেষ কৰি দিওঁ। কিন্তু বহুত কথা ভাবি চিন্তি মই মোৰ জীৱনটো মই ধৰি ৰাখিছোঁ। কেৱল মোৰ মাতৃ আৰু পিতৃৰ বাবে মই জীয়াই আছোঁ। মোৰো মন যায় সন্তানক মুখ চাবলৈ।